নমস্কাৰ আসামলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ইনফৰমেশ্যনৰ ভিডিঅ' লৈ আহিলোঁ। আপোনালোক সকলোৱে জানে যে নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট চমুকৈ NEET UG 2024ৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ আছে। 9 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে, 9 মাৰ্চত শেষ হ'ব। যিসকলে কৰিছে তেওঁলোকৰ কাৰণে নহয়, যিসকলে এতিয়াও কাৰণে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। হয়তো বহুতে পৰীক্ষাৰ ব্যস্ততাৰ বাবে, বৰ্ডৰ পৰীক্ষা ব্যস্ততাৰ বাবে কৰা নহ'বও পাৰে, গতিকে অকণমান মনত পেলাই দিবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু আপোনালোকে সকলোৱে জানে ইয়াৰ নিয়মবোৰ, আৰু ইয়াত যিকেইটা ৱেবছাইট দিয়া আছে সেই ৱেবছাইটকেইটা ভালকৈ চাব, আৰু তাতে গৈ পেলাই আপোনালোকে গোটেই ইনফৰমেশ্যনখিনি লৈ ল'ব পাৰিব। তথাপিও অকণ থুলমূলকৈ কৈছোঁ। ফিজ জেনেৰেলৰ কাৰণে 1700, জেনেৰেল EWS OBC NCLৰ কাৰণে 1600, ST SC PWBD থাৰ্ড জেণ্ডাৰৰ কাৰণে 1000 দিয়া আছে। আৰু 13 লেংগুৱেজত হ'ব, অসমীয়াটো ইয়াত ইনক্লুড আছে, গতিকে আমাৰ অসমীয়া মিডিয়ামৰ সকলৰ কাৰণে অসুবিধা নাই। আৰু এক্সাম হ'ব 5 মে 2024 ছানডে। ডিউৰেশ্যন 200 মিনিটছ, অৰ্থাৎ 3 hours 20 minutes, আৰু টাইমটো হৈছে 2 PM পৰা 5:20 PM। আৰু বাকী চিটি চেণ্টাৰ হওক, বাকী সকলোখিনি এডমিট কাৰ্ড কেতিয়া দিব সকলো দিব। এয়া দেখিছে কেইটামান ৱেবছাইট আছে, আপোনালোকে ৱেবছাইটকেইটা ভালকৈ চাই ল'ব, তাতে গৈ সকলো ইনফৰমেশ্যন পাব। আৰু ৰিজাল্ট দিব 14 জুনত। আৰু অনলাইন মোডত কোনটো ৱেবছাইটত দিব লাগিব সেইটো দিয়া আছে, সেয়া চাওক একেবাৰে ওপৰৰ লাইনত। আপোনালোকে ভিডিঅ'টো অকণমান হোল্ড কৰি ল'ব, আৰু মই মুখেৰে কৈ যোৱা নাই, মুখেৰে কৈ যোৱাতকৈ আপোনালোকে চাই পেলাই ল'ব ৱেবছাইটটো। আৰু ইনফৰমেশ্যনখিনিও চাবৰ কাৰণেও দিয়া আছে একে তলৰ ফালে, গতিকে সেই ৱেবছাইটকেইটাত গৈ ভালকৈ চাব, তাৰপাছত ৰেজিষ্ট্ৰেশ্যন কৰিব। হাতত একেবাৰে সময় নাই, যিমান পাৰি সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰক যিসকলে কৰা নাই, নহ'লে পিছত নেটৱৰ্কৰ বহুত প্ৰব্লেম হয়। ধন্যবাদ।